हेलो नमस्कार वेलकम बैक टू माय यूट्यूब चैनल जोराज ब्लॉग। तो आज ৭৭ সংখ্যক স্বাধীনতা দিৱসৰ কাৰণে সবকে শুভেচ্ছা জনালো। লগতে আজি আপোনালোকক দেখাবলৈ গৈ আছোঁ আমাৰ স্কুলখন আমি যিখনত পঢ়িছিলোঁ সেইখন দেখাবলৈ গৈ আছোঁ আৰু আপোনাক ভালকৈ দেখাম আৰু চাওঁ তাত গৈ কিনে আমি পতাকা উত্তোলন কৰিম আৰু মোৰ সৰুকালৰ স্কুলখন আপোনালোকক দেখাম আমি ক'ত পঢ়িছিলোঁ মই ক'ত পঢ়িছিলোঁ। তো বলক ভিডিঅ'খন ইয়াৰ পৰা আৰম্ভ কৰোঁ। A few moments later. তো এইবিলাক ফাইনেলি ৰেডি হৈছে আমাৰ পতাকা উত্তোলন পতাকা উত্তোলন কৰিবলৈ গৈ আছে বাইদেউ আৰু আমাৰ গাভৰু মহোদয় আৰু লগতে মই ভিডিঅ' বনাই আছোঁ। भारत माता के वंदे मातरम। তো আমাৰ ৯২ ডাবলকা এল পি স্কুলত আজি পতাকা উত্তোলন কৰি কিনে প্ৰচেছন ষ্টাৰ্ট কৰিছে। তো আমাৰ যিমান সৰু সৰু ল'ৰা ছোৱালী আছে আমাৰ গাঁৱৰ স্কুলখনে ৯২ ডাবলকা এল পি স্কুলত চবেই আমি ইয়াত অলপ ইফালে প্ৰচেছন কৰি আহিম। তো এতিয়া ওলাইছোঁ আমি চবেই বাইদেউ স্কুলৰ বাইদেউ আছে আৰু গাঁওবুঢ়া মহোদয় আছে। তো চবেই মিলি অলপ প্ৰচেছন কৰিব ওলাইছোঁ। বন্দে মাতৰম জয় জয় মাতৰম বন্দে মাতৰম বন্দে মাতরম জয় স্বাধীন भारत के स्वाधीन भारत के स्वाधीन भारत के भारत माता की वंदे 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 वंदे। A few moments later. তো আমি আহিলোঁ এতিয়া বহুত দূৰলৈ। তো এতিয়া আমি ইয়াৰ পৰা ঘূৰিম। তো ঘূৰি মই এতিয়া যাম স্কুললৈ যাম আৰু বহুত ভাল লাগি আছে। আজি স্বাধীনতা দিৱস উপলক্ষে আমি প্ৰচেছন ওলাইছোঁ আমাৰ ৯২ ডাবলকা এল পি স্কুলত। তো বহুত ভাল লাগি আছে আজি মনটো। এতিয়া ডাইৰেক্ট যাম স্কুলত গৈ দেখা হ'ব। ভাৰত মাতা কে বন্দে 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 বন্দে। A few moments later. প্ৰচেছন কৰি মেলি আহি গ'লোঁ স্কুললৈ ফাইনেলি দোস্ত। তো স্কুলখন আপোনালোকক অলপ দেখাম দোস্ত। আমাৰ ফাইনেলি প্ৰচেছন হৈ গ'ল। তো এতিয়া আমি গ'লোঁ স্কুলত আহি গ'লোঁ আৰু লগতে এতিয়া চবেই ৰেডি হৈ আছে ফটো উঠিবলৈ। এইখনে আমাৰ স্কুলখন ৯২ ডাবলকা এল পি স্কুল। তো ফাইনেলি আমাৰ পতাকা উত্তোলন প্ৰচেছন হৈ গ'ল। তো এতিয়া আমি মোৰ সৰুকালৰ স্কুলখন অলপ দেখাবলৈ চেষ্টা কৰিম আপোনালোকক। তো মই এতিয়া ভিতৰলৈ সোমাই আহিছোঁ। এইখন মোৰ স্কুল হয়। আগতকৈ অলপ চেঞ্জ হৈছে। আগত মাটি আছিলে তো এতিয়া পকী হৈ গ'ল। দোস্ত ফাইনেলি এইখন মোৰ সৰুকালৰ স্কুল। এয়া চাওক ষ্টুডেণ্টবোৰ। মই এনেকৈ আগত আহিছিলোঁ সৰুতে এনেকৈ বহিছিলোঁ। এয়া চাওক ষ্টুডেণ্টবোৰ ৰখি আছে লগতে বেটাও আহিছে স্কুলত। তো আমি এতিয়া চকলেট খাবলৈ ৰখি আছোঁ। তো এইবোৰ ফটো আমাৰ জামানাৰে আৰ্টবোৰ আমাৰ জামানাৰে হয়। এইবোৰ আমাৰ পৰা তাহানিৰ পৰা আহিছে। এইবোৰ আমি যিমান দিন হৈছোঁ স্কুলৰ পৰা উলিয়াত তেতিয়ালৈকে আছে। এইবোৰ এতিয়াও আছে। ইমান ধুনীয়াকৈ আৰ্ট কৰিছে। তো এই আমাৰ ষ্টুডেণ্টবোৰ এইফালে চবেই ৰখি আছে। এতিয়া আমি চকলেট খাম। আমাৰ এইখন সৰুকালৰ স্কুল আমাৰ বহুত ভাল লাগে ইয়াত হয়নে নহয়। কৰোণা ছাৰক মিছ কৰিছোঁ লগতে এতিয়া তো এই আৰ্টবোৰ আমাৰ কালৰ পৰাই আছে এতিয়াও ধুনীয়া হৈ আছে। চাওক
এটা সময় আছিলে যাক মানে পাহৰিব নোৱাৰা সময় মানে সৰু কালৰ সময়খিনি মানে একেবাৰে পাহৰিব নোৱাৰোঁ ইমানেই ভাল আছিলে মানে কি ক'ম আৰু আমাৰ গাঁওবুঢ়া মহোদয় আমাৰ বাইদেউ আমি এতিয়া চকলেট ল'ম চকলেট আমি এতিয়া চকলেট ল'লোঁ ফাইনেলি তো মুখ মিঠা কৰিম মুখ মিঠা কৰি আমাৰ পতাকা উত্তোলন কৰাৰ পৰ্যায়ত শেষ তো এতিয়া আমি যাওঁ ঘৰত যাম এতিয়া মুখ মিঠা কৰি লওঁ আৰু আমি পতাকা উত্তোলন কৰা জেগাখন ইমান ধুনীয়াকৈ সজাইছোঁ আপোনালোকে চাওক ঠিক আছে চকলেট এয়া হ'ল পতাকা উত্তোলন কৰা জেগাখন ইমান ধুনীয়াকৈ সজাইছোঁ তো আমাৰ এতিয়া কাম গোটেই কমপ্লিট তো এতিয়া আমি যাবলৈ ওলাইছোঁ ঘৰ লগতে বেটা আহিছে তো আমি এতিয়া যাম ঘৰ দোস্ত ভিডিঅ'খন আজিলৈ ইমানেই আছিলে তো আমি এতিয়া দিনটো ক'ত যাওঁ নাযাওঁ চব আপোনালোকক দেখাবলৈ চেষ্টা কৰিম তো পতাকা উত্তোলন ভিডিঅ' এইখিনিয়ে তো আজিৰ কাৰণে বাই বাই